নিচিনো তোমাক ক'ত আছা প্ৰভু? প্ৰভু, হেলিকপ্টাৰৰ নিচান উৰুৱাই আমাৰ দুখত দুখী হ'বলৈ আপুনি যেতিয়া পদাৰ্পণ কৰে আকাশ মাৰ্গত, মোৰ পিতাইৰ মলিয়ন দুচকু তগমগকৈ জ্বলি উঠে এমুঠি অন্নৰ লোভত। আই মোৰ ৰুগীয়া, এটুপি দৰৱৰ অভাৱত যেতিয়া আয়ে চিৎকাৰ কৰি থাকে, মথাউৰিৰ উদং চালিৰ তলত বিদ্ৰোহী হৈ উঠে বানে থোৱা সত্তাবোৰ। প্ৰভু, আপুনি থাকেই বা ক'ত? দিছপুৰত আমাৰ শুকান হাড়বোৰৰ অংকবোৰ মিলিছেনে ভালকৈ? নে আমাৰ মুখৰ ভাতমুঠি কাঢ়িনিও আপোনাৰ বেংক বেলেঞ্চত শূন্যবোৰ বঢ়াব পৰা নাই ঠিকমতে? দায়দোষ মৰিখন কৰিব প্ৰভু। উৱলি যোৱা দুপত্তাৰে যেতিয়া ভনীমাইৰ যৌৱন সৰকে, ৰাতিবোৰ অধিক দীঘলীয়া হয় মথাউৰিৰ পাৰত। কুকুৰবোৰৰ ভুক ভুকনি যিমানে বাঢ়ে, ভনীমাইৰ চকু সিমানে উখহে। প্ৰভু, কি দোষত মাৰিছে আমাক, কি দোষত? নৈখনৰ বুকুতে জাহ গ'ল আমাৰ টুপুৰা মাটি। পিতাইৰ ঘামৰ টোপাল জিলিকি থকা চেনেহৰ ঘৰখনি। বকুলি পেহীৰ কপালৰ সুৰুজ যোৱাটো বানতে হেৰাই থাকিল। একমাত্ৰ সাৰথি পুতেক মোহনৰো ঠিকনা হেৰাল আজি ৩ দিন ধৰি। প্ৰভু, আপুনি থাকেই বা ক'ত? দিছপুৰলৈ বহু দূৰ, যাওঁ বুলিও যাব নোৱাৰো আপোনাক বিচাৰি। আনে কোৱা শুনিছো আপোনাৰ হেনো অপাৰ মহিমা। আপোনাৰ ইচ্ছাতেই গড় হত্যা, হিন্দু বাংলাদেশৰ আমন্ত্ৰণ। আপোনাৰ ইচ্ছাতেই গো হত্যা বন্ধ। আপোনাৰ ইচ্ছাতেই উলংগ কৰা হয় শিক্ষক সমাজ। কিন্তু প্ৰভু, আপোনাৰ ইচ্ছাত কিয় শেষ নহয় আমাৰ দুখৰ নিদ্ৰাবোৰ? নে প্ৰভু, আমিবোৰ এন্ধাৰত থাকিলেহে আপোনাৰ ৰাজপ্ৰাসাদ জিলিকে প্ৰাচুৰ্যত। আমিবোৰে কান্দিলে হাঁহি বিৰিঙে চাগৈ আপোনাৰ পৰিয়ালৰ উঠত। প্ৰভু, কণমানি সোণমইনা নাহৰহঁতৰ আপোনাৰ দৰে হ'বলৈ মন। বছৰটোত 4 বাৰ মথাউৰিত থাকি পাৰিব জানো আপোনাৰ দৰে হ'ব? নিচিনো তোমাক ক'ত থাকা প্ৰভু? 5 বছৰৰ মূৰত হেচোন দেখা হয় আপোনাৰ। আপোনাৰ কৃপা হ'লে আমাৰ শুকান হাড়বোৰত অহা নিৰ্বাচনলৈ বন গজিব। পাৰিলে এবাৰ দৰ্শন দিয়ক প্ৰভু। 3 দিনীয়া লঘোণীয়া পেটত বৰশিছে ভোক। পানীৰ মাজতো আমিবোৰ পিয়াহত আতুৰ হৈ থাকো। সেয়ে কৈছো প্ৰভু, ৰাজনীতিৰ চক্ৰবেহুত চেপি হত্যা নকৰিব আমাৰ জীও। জীয়াই থাকিব খোজো আমিও মৃত্যুলৈকে।